আজি আমি আলোচনা কৰিম কম সময়ৰ ভিতৰতে বহি কেনেকৈ চিলেবাছ শেষ কৰিব পাৰি, যিটো আমাৰ পৰীক্ষাৰ ওচৰ চাপি আহিছে। গতিকে আমাৰ পৰীক্ষাৰ ওচৰ চাপি আহিলে বহুতো টেনশ্যন বা চিন্তা হৈ থাকে, কিন্তু চিন্তা কৰিবলগীয়া কোনো কথা নাই, যিহেতু চেষ্টা অসাধ্য একো নাই। গতিকে চেষ্টা কৰিলে সকলো কামেই সম্ভৱ হৈ পৰে। উদাহৰণস্বৰূপে কম্পিউটাৰ কথাটোকে ভাবি লোৱা। কম্পিউটাৰ জানো মানুহ বনাইছে? মানুহে কম্পিউটাৰ বনাইছে। গতিকে মানুহে যেতিয়া কম্পিউটাৰ বনাব পাৰিছে, তেতিয়া মানুহৰ জ্ঞানৰ পৰিধিটো কিমান বহল বা ডাঙৰ। গতিকে আজি মই তোমালোকক 3টা টিপছ দিম, যিকেইটা টিপছ ফ'ল' কৰিলে কম সময়ৰ ভিতৰতে কেনেকৈ পঢ়ি শেষ কৰিব পাৰি সেই কথাটো বুজি পাবা। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈ একাগ্ৰতাৰে চাই যাবা, তেতিয়াহে তোমালোকে বুজি পাবা আৰু পঢ়াৰ টেনশ্যনটো দূৰ হ'ব। গতিকে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম টিপছটো হয়, আমি যিটো অধ্যায় চাম সেই অধ্যায়টো কেইটা টপিক আছে সেইটো চাব লাগিব, আৰু অধ্যায়টোৰ টপিক কেইটা হিচাপ কৰি ল'ব লাগিব। মানে তেতিয়া আমি গম পাম যে সেই টপিক কেইটা শেষ কৰিবলৈ কিমান দিন বা কিমান সময় লাগিব, আৰু তেতিয়া আমি গম পালেহে ঘণ্টা হিচাপত নিজৰ ইচ্ছামতে পঢ়া টাইম টেবুল এখন বনাই ল'ব পাৰিম। দ্বিতীয় টিপছটো হ'ল, অধ্যায়টোৰ টপিক কেইটা হিচাপ কৰি লোৱাৰ পাছত টপিকটো কি, কাক কয়, অৰ্থাৎ সংজ্ঞাটো জানি ল'ব লাগিব। টপিকটো কি, কাক কয় সেইটো জানি ল'লে আমি বিষয়টো বুজিবলৈ সহজ হ'ব বা বুজি পাম, আৰু তেতিয়া আমি বুজি পালে পৰীক্ষাত যিকোনো ধৰণৰ প্ৰশ্ন আহিলে সুন্দৰকৈ লিখিব পাৰিম বা নিজৰ মতে হ'লেও বনাই লিখিব পাৰিম। ধৰি লোৱা আমি পৰিৱেশ কি এই টপিকটো যদি চাওঁ, তেতিয়া পৰিৱেশ কি এই টপিকটো আমি জানি ল'ব লাগিব। অৰ্থাৎ পৰিৱেশ মানে হ'ল কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালে অৱস্থা, অৰ্থাৎ জীৱই বৰ্তি থাকিবৰ বাবে চাৰিওফালে থকা আৱশ্যকীয় সকলো উপাদানেই হ'ল পৰিৱেশ। অৰ্থাৎ জীৱই জীয়াই থাকিবৰ বাবে চাৰিওফালে থকা উপাদানকেইটাৰ কথা কৈছে। অৰ্থাৎ এতিয়া আমি বুজি পালোঁ যে জীৱই জীয়াই থাকিবৰ বাবে চাৰিওফালে থকা সকলো উপাদানেই হ'ল পৰিৱেশ। এতিয়া যদি পৰিৱেশৰ ওপৰত কিবা প্ৰশ্ন আহে, তেতিয়া আমিতো পৰিৱেশৰ এই টপিকটোৰ বিষয়ে সম্পূৰ্ণ পঢ়ি নথলেও আমি নিজৰ মতে লিখিব পাৰিম, অৰ্থাৎ নিজে বনাই লিখিব পাৰিম। এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা চাগে, মানে আমি সংজ্ঞাবোৰ জানি থ'লে বেছি ভাল, তেতিয়া সম্পূৰ্ণৰূপে টপিকটো পঢ়ি নথলেও নিজৰ ইচ্ছামতে বনাই লিখিব পাৰোঁ, আৰু তেতিয়া পৰীক্ষাৰ কাৰণে লাইন বাই লাইন পঢ়ি থাকিবলগীয়া নহয়। তৃতীয় টিপছটো হ'ল, আমি যদি পৰীক্ষাৰ কাৰণে কম সময়ৰ ভিতৰত যদি চিলেবাছ শেষ কৰিব বিচাৰোঁ, তেতিয়া আৰু এটা কাম কৰিব পাৰোঁ, মানে অধ্যায়টোৰ শেষত অৰ্থাৎ অনুশীলনী। আমি জানো যে অনুশীলনীত কিতাপত থকা সকলোবোৰ টপিকেই নাথাকে, কম থাকে। অৰ্থাৎ এইটো বুজি পালোঁ যে অনুশীলনীত যিবোৰ প্ৰশ্ন দিয়া থাকে সেই সকলোবোৰ প্ৰশ্নই দৰকাৰী বা প্ৰয়োজনীয়। এনেকৈ আমি অনুশীলনীৰ প্ৰশ্ন চাই অধ্যায়টো সোনকালে শেষ কৰিব পাৰোঁ, অৰ্থাৎ গোটেই অধ্যায়টো পঢ়ি থাকিবলগীয়া নহয়। এনেকৈ আমি যদি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু সময়ো কম, তেতিয়া আমি এই কামকেইটা কৰি কম সময়ৰ ভিতৰত পৰীক্ষাৰ কাৰণে সাজু হ'ব পাৰোঁ। আশা কৰোঁ সকলোৱে যাতে সুন্দৰকৈ বুজি পালে, আৰু যদি সুন্দৰকৈ বুজি পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা, আৰু কাষতে থকা বেল আইকন ন'টিফিকেশ্যনটো অল কৰি দিবা। তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' মই যেতিয়াই দিওঁ তেতিয়াই পাবলৈ তোমালোকে সক্ষম হ'বা।